বহুদিনেই হ'ল আপোনাক নেদেখা। ভালে আছেনে আপুনি নাজানো, কিন্তু আপোনাৰ প্ৰফাইলৰ ছবিবোৰে কয় আপুনি ভালে আছে বুলি। এদিন সপোনত আপুনি দাঁতিপথত কথা পাতি থকা দেখি মনত আপোন আপোন ভাৱ হৈছিল, কিন্তু পিছতহে সাৰ পাই ভাবি মোকচোন আপুনি কেতিয়াবাই এৰি গৈছিল। মন যায় কেতিয়াবা আপোনাক লগ পাব, আপোনাৰ খিলখিলীয়া হাঁহিৰ মাদকতা ল'ব। আপুনি চাগে এতিয়া বহু ব্যস্ত, জীৱনৰ ৰঙীন সপোনবোৰক পৃথকীকৰণ কৰাত আপোনাৰ অহৰহ প্ৰচেষ্টাই মানুহৰ হৃদয়ত প্ৰদান কঢ়িয়াই আনে আপোনাৰ বাবে। মানৱতাবোৰ আপোনাৰ কৰ্মতেই জীয়াই আছে, কিন্তু আপোনাক অপেক্ষা মই কিমান কৰিম। পাহৰি পৰিছোঁ আপোনাৰ স্মৃতিবোৰে কেতিয়াবা বৰকৈ আমনি কৰে। প্ৰেমত দাস হৃদয়খনে মোক এতিয়াও আপোনাকেই বিচাৰে, নাজানো কিয়। আপুনি খুচি খুচি ভৰাই থোৱা মৰমবোৰ মোৰ কেঁচা কলিজাত এতিয়াও সোমাই আছে। কেতিয়াবা ক'ৰবাত দেখিলে মাতিব, ময়ো মাতিম আপোনাক। লগ পাম, ভাল লাগিব, একেলগে একাপ কফিৰ সৈতে কথা পাতিম। সেয়া কোনো উভতিব খোজা প্ৰেমৰ অনুসন্ধান নহয়, কেৱল আমাৰ প্ৰাক বন্ধুত্বৰ স্বাৰ্থ।